আজিৰ ভিডিঅ'টিত মই তিনিটা বিশেষ ডাব্লিউৰ কথা উল্লেখ কৰিম যিকেইটা চাইল্ড ডেভেলপমেণ্টৰ ক্ষেত্ৰত খুবেই প্ৰয়োজনীয় আৰু এই তিনিটা ডাব্লিউৱে আপোনাৰ আৰু আপোনাৰ সন্তানৰ মাজৰ যিটো বণ্ডিং সেই বণ্ডিংটো সুদৃঢ় কৰাত বহুখিনি সহায় কৰিব লগতে ইম'শ্যনেল কানেকশ্যন বিল্ড আপ কৰাটো সহায় কৰিব বহুতেই এই কথা সোধে যে শিশুটিৰ কেনেকৈ আত্মবিশ্বাস বঢ়াব পাৰিম এই তিনিটা ডাব্লিউৱে আপোনাৰ সন্তানটিৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিব লগতে সকলোতকৈ প্ৰয়োজনীয় যে সন্তানটিয়ে লুকুৱাকৈ আপুনি সন্তানটিৰ মনোজগতত চলি থকা বহুখিনি কথা জনাৰ সুবিধা পাব কি এই তিনিটা ডাব্লিউ এই তিনিটা ডাব্লিউ হৈছে হোৱাটছ ৱেইট এণ্ড ৱাণ্ডাৰ যেতিয়া আপুনি এই তিনিটা ফ'ল' কৰিব তেতিয়া আপুনি শিশুটিয়ে কৰা প্ৰতিটো আচৰণৰ কাৰণ বিচাৰি পাব যে কিয় এনে কৰিছে ইয়াৰ আঁৰত কি বা শিশুটিৰ মনোজগতত কি চলি আছে লগতে যেতিয়া আপুনি এইকেইটা ফ'ল' কৰিব তেতিয়া আপুনি ধৈৰ্যশীল হ'ব আপোনাৰ খং ৰাগ কমিব আপুনি শিশুটিক বুজি পাব আৰু আপুনি লাহে লাহে শিশুটিৰ লগত ইনভলভ হ'ব আৰু যেতিয়াই ইনভলভ হ'ব যেতিয়াই আপুনি শিশুটিৰ কামবোৰত ইণ্টাৰেষ্ট দেখুৱাব তেতিয়া কি হ'ব কানেকশ্যনটো বিল্ড আপ হ'ব কানেকশ্যন বিল্ড আপ হোৱাৰ লগতে শিশুটিৰ কনফিডেন্স বিল্ড আপ হ'ব আপুনি কিউৰিঅচিটি দেখাব যে এইটো কিয় এনেকুৱা হ'ল আপুনি প্ৰশ্ন যেতিয়া কৰিবলৈ আৰম্ভ কৰিব আপুনি আচৰিত হ'ব শিশুটিৰ কামবোৰত যেতিয়া তেওঁলোকৰ আৰু আপোনাৰ মাজৰ যিটো বণ্ডিং সুদৃঢ় হোৱাৰ লগতে শিশুটিৰ কনফিডেন্স বিল্ড আপ কৰিব এইকেইটা কৰিব আৰু কেনেকৈ জনাব